নমস্কাৰ পুজাছ কিটচেনৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে আদৰণি জনাইছোঁ। আজি মই লৈ আহিছোঁ এটা নতুন ৰেচিপি ঢেকীয়া শাকৰ ভাজি। আহকচোন চাওঁ কেনেকৈ বনালোঁ। প্ৰথমে মই দুমুঠি ঢেকীয়া শাক লৈ লৈছোঁ আৰু এইখিনি এতিয়া চাফা কৰি ল'ব লাগিব। কেনেকৈ মানে আমি ঢেকীয়াৰ কোমল অংশখিনি বাছি এয়া ছিঙি লৈছোঁ। এতিয়া আমি ঢেকীয়াখিনি এডাল এডালকৈ কোমল অংশখিনি বাছি ল'ম। ডাঠ অংশখিনি পেলাই দিম। আপোনালোকে কটাৰীৰেও এনেকৈ কাটি ল'ব পাৰে। মই হাতেৰে কোমল অংশখিনি বাছি লৈছোঁ। মই গোটেইখিনি এডাল এডালকৈ এনেদৰে বাছি ল'ম। ঢেকীয়াখিনি বাছা হৈ গ'ল আৰু এতিয়া ঢেকীয়াখিনি ধুই ল'ব লাগিব। এনেদৰে পানীখিনি গুচি যোৱাকৈ আমি এনেকুৱা চৰিয়া এটাত ঢেকীয়াখিনি ধুই ল'ব লাগিব যাতে পানীখিনি থাকি নাযায়। এইখিনি আমি এতিয়া মিহি মিহিকৈ কুটি ল'ম। মই মিহি মিহিকৈ ঢেকীয়াখিনি কাটি ল'ম। আনফালে মই কেৰাহী এখন পাতি লৈছোঁ আৰু পিঁয়াজ এটা সৰু সৰুকৈ কাটি লৈছোঁ। নহৰু কেইফুটামান আৰু জলকীয়া দুটাও লৈছোঁ। ইয়াত তেল গৰম হোৱাৰ লগে লগে মই নহৰু কেইফুটামানো দি দিছোঁ তেলতে। নহৰুখিনি অলপ সময় ভাজি ল'ব লাগিব। এতিয়া মই ইয়াত পিঁয়াজখিনি দি দিম আৰু ৰঙচুৱা হোৱালৈকে অকণ সময় ভাজি ল'ম। পিঁয়াজখিনি ভজা হোৱাৰ পিছত জলকীয়া দুটাও দি দিছোঁ। তাৰপিছত এতিয়া এচামুচ হালধি গুড়া দি দিম আৰু নিমখ এচামুচ দি দিম। আপোনালোকে নিমখটো সোৱাদ অনুসৰি দিব। আৰু এতিয়া মই দি দিম কেঁচা বুটখিনি। এতিয়া বুটখিনি অলপ সময় এনেদৰে ভাজি ল'ম। এতিয়া বুটখিনি ফুটিব ধৰিছে আৰু সেইবাবে মই আলুখিনি দি দিছোঁ। আলুখিনি অলপ সময় ভাজি ল'ম। এতিয়া আমি কাটি লোৱা ঢেকীয়াখিনি ইয়াত দি দিম। এতিয়া গোটেইখিনি আলু আৰু বুটৰ লগত ঢেকীয়াখিনি মিক্স কৰি ভাজি লৈছোঁ। ভাজি হোৱাৰ পিছত ঢাকনখন দি দিছোঁ অলপ সময় সিজিবলৈ। মই আকৌ এবাৰ ঢেকীয়াখিনি এনেদৰে লৰাই ল'ম। ঢেকীয়াখিনি সিজা নাই আৰু অলপ সময় লাগিব সিজিবলৈ। এনেদৰে অকণ লৰাই দিছোঁ। চাওক ঢেকীয়াখিনি সিজি গৈছে। এতিয়া আমি প্লেট এখনত এইখিনি কাঢ়ি ৰাখিম।